নমস্কাৰ বন্ধু বান্ধৱীসকল আজি আকৌ এটা নতুন ভিডিঅ'লৈ মই আপোনালোকক স্বাগতম জনাইছোঁ আজি ভিডিঅ'টো অলপ বিশেষ হ'ব মই এখন ৰেষ্টুৰেণ্টলৈ আহিছোঁ আৰু ৰেষ্টুৰেণ্টখনৰ নাম হৈছে ষ্ট্ৰীট প্লাটাৰ যিখন নতুনকৈ খুলিছে মাত্ৰ এক সপ্তাহ হৈছেহে ইয়াতে আপুনি ধুনীয়াকৈ ভেজ থালি চিকেন থালি ফিছ থালি আৰু ফাষ্ট ফুড ধুনীয়াকৈ আপোনালোকে খাব পাৰিব আৰু মই আপোনালোকক ইয়াৰ লোকেশ্যনটো কথা কৈ দিম যে কোন ডিব্ৰুগড়ৰ মানে কোনটো ঠাইত এই ষ্ট্ৰীট প্লাটাৰ নামৰ এই নতুনকৈ এখন ৰেষ্টুৰেণ্টখন আছে এইফালে আপুনি যাব পাৰিব ডিব্ৰুগড় ইউনিভাৰ্চিটি এফালে যাব পাৰিব এফালে গোদাবৰী ব্ৰিজখন আছে লোকেশ্যনটো হৈছে আপোনাৰ জামিৰা হয় জামিৰা তিনিআলি ঠিক কাষতে আছে আৰু এফালে বৰবৰুৱা মৰাণ শিৱসাগৰ এফালে আপোনালোকে যাব পাৰিব আৰু এইখন হৈছে ষ্ট্ৰীট প্লাটাৰ নামৰ এই ৰেষ্টুৰেণ্টখন আহক মই এতিয়া আপোনালোকক ভিতৰৰ অংশলৈ লৈ যাওঁ এয়া বাহিৰতে বহি আপোনালোকে ধুনীয়াকৈ ফুড আপোনালোকে এনজয় কৰিব পাৰিব আৰু এয়া দেখিছে কিমান আহল বহল ঠাই তাতে আকৌ ইয়াতে আপুনি ভেজ থালি 70 টকাত খাব পাৰিব পৰ্ক থালি আপোনালোকে 120 টকা মানে পৰ্ক 50 টকা হয় প্লেট আৰু মাছৰ দামো হৈছে একেই 50 টকা চিকেনো আপুনি 50 টকাতে আপুনি প্লেট খাব পাৰিব এয়া হৈছে ভিতৰৰ অংশটো ধুনীয়াকৈ টেবুল আৰু চকী দেখিছনে কিমান ধুনীয়া আহল বহল আৰু মই এতিয়া আপোনালোকক মেনুখনৰ সৈতে চিনাকি কৰি দিওঁ এয়া ষ্ট্ৰীট প্লাটাৰ ইয়াতে নুডলছ আপোনালোকে ইভিনিং টাইমত পাই যাব ফ্ৰাইড ৰাইচ পোলাও ৰোল ম'ম'ছ আৰু আপোনালোকে প্ৰাইচবিলাকো চাই যাব বহুত ৰিজনেবল প্ৰাইচ হয় বহুত কম প্ৰাইচত তেওঁলোকে দিবলৈ চেষ্টা কৰিছে আৰু মই এতিয়া যিখন থালিৰ কাৰণে ৱেইট কৰি আছিলোঁ সেই থালিখন মোৰ আহি গ'ল সো ইয়াতে দেখিছে ধুনীয়াকৈ তেওঁলোকে গাহৰি দিছে 5 পিচ মাত্ৰ 50 টকা এক প্লেট হয় তাৰপিছত এয়া হৈছে কচুৰ চব্জি তেওঁলোকে বনাইছে এয়া হৈছে বইল হয় যেটো তেওঁলোকে পছলা দি পেলাই বনাইছে আৰু এয়া হৈছে জাতিলাও দালি এনেকৈ মিক্স কৰি তেওঁলোকে তৰকাৰী এখন বনাইছে এয়া হৈছে দালি বইল দাল আৰু এই যে তিনিবিধ চাটনি তেওঁলোকে দিছে লগত পানী টেঙাও তেওঁলোকে দিছে এই যেটো ৰেড কালাৰ যেটো চাটনি হেতু স্পাইচি বুলি তেওঁলোকে কৈছে আৰু এয়া হৈছে সালাড ধুনীয়াকৈ দিছে তেওঁলোকে আৰু এইখনেই হৈছে ধুনীয়া থালি হয় তাৰ উপৰিও ইয়াৰ দেখিছ ন এয়া হৈছে বেঙেনা ফ্ৰাই যেটো আৰু নৰসিংহ পাতৰ ফ্ৰাই এটা তেওঁলোকে প্ৰস্তুত কৰি দিছে আৰু এয়া হৈছে পাপৰ আৰু এয়া হৈছে মাছ ৰৌ মাছ মাত্ৰ 50 টকা ঠিক আছে মই এটা খোৱা আৰম্ভ কৰোঁ প্ৰথমতে পাপৰৰ পৰা মই ষ্টাৰ্ট কৰিছোঁ আৰু এয়া হৈছে নৰসিংহৰ যেটো ফ্ৰাই তেওঁলোকে বনাইছে বহুত ক্ৰিস্পি হয় মজা লাগিছে খাবৰ কাৰণে বহুত ভাল লাগিছে নৰসিংহৰ যেটো মানে এৰমাটো আহিছে আৰু এয়া মই প্ৰথমতে গাহৰিৰ পৰা ষ্টাৰ্ট কৰিম এনে মই ডাইলৰ পৰা ষ্টাৰ্ট কৰোঁ কিন্তু আজি মোৰ গাহৰিখিনি দেখাৰ লগে লগে মানে মোৰ জিভাৰ পানী পৰি গৈছে 5 পিচ তেওঁলোকে গাহৰিৰ ধুনীয়া ষ্টেণ্ডাৰ্ড পিচ তেওঁলোকে দিছে আৰু লগত তেজপাত ইমান ধুনীয়া মানে দেখিবৰ কাৰণে ইমান ধুনীয়া লাগিছে খাবৰ কাৰণে যেহেতু ভালেই লাগিব আৰু এয়া ৱাহ মজা বঢ়িয়া আৰু প্ৰথম বাইট খোৱাৰ পিছত ৱাও সঁচাকৈ বহুত ধুনীয়াকৈ তেওঁলোকে বনাইছে তেওঁলোকে কৈছে যে বেছি মছলা তেওঁলোকে দিয়া নাই মোক খাই মানে ভাল লাগিছে বেছি মছলা সঁচাকৈ তেওঁলোকে দিয়া নাই এয়া দেখিছে গাহৰি পিচ ৱাও বঢ়িয়া লাগিছে বঢ়িয়া মজা মানে সঁচাকৈ মই এতিয়া তাৰ যেটো গ্ৰেভি দি মই এতিয়া এগৰা খাব বিচাৰিছোঁ ৱাহ বঢ়িয়া লাগিছে মজা যেহেতু মই গাহৰি এতিয়া টেষ্ট কৰিলোঁ এতিয়া মই মাছ টেষ্ট কৰিম ৰৌ মাছ সো এয়া দেখিছে ন মাছৰ গ্ৰেভিয়ে দেখি পেলাই মোৰ মানে লোভ লাগি গৈছে বুজিছেনে আৰু মাছৰ পিচটো দেখিছেনে 50 টকা প্লেট হয় মাছৰ প্লেট ক'ত পাব আপোনালোকে 50 টকা মাছৰ প্লেট হয়নে সো ইয়াৰ যেটো গ্ৰেভি দি মই প্ৰথমতে এবাৰ টেষ্ট কৰি চাওঁ সঁচাকৈ মজা আল্টিমেট বনাইছে মানে ধুনীয়া লাগিছে তাৰ যেটো গ্ৰেভিটো সঁচাকৈ ভাল লাগিছে আৰু সকলোবিলাক চাটনি মই এটা টেষ্ট কৰিম আৰু যেটো ৰেড কালাৰ যেটো চাটনি আছিলে সেইটো খাবৰ কাৰণে বিৰাট মজা লাগিছে মই আকৌ এবাৰ লৈ ল'লোঁ আৰু পানী টেঙাটো মোৰ এনেকুৱা লাগিছে যেন মই ঘৰত খাই আছোঁ এনেকুৱা লাগিছে মানে ইমান ধুনীয়া এটা এৰমা আহিছে ইমান ধুনীয়া এটা ফিলিংছ আহিছে বঢ়িয়া আৰু কোনো ধৰণৰ মছলাযুক্ত তেওঁলোকে মানে ব্যৱহাৰ তেনেকৈ একো কৰা নাই আৰু মাছৰ যেটো মাছৰ গ্ৰেভিটো মজা আছিলে বঢ়িয়া আছিলে মই চাটনি 2-3 বাৰ খাইছোঁ আল্টিমেট সকলোবিলাক ভাল হৈছে সকলোবিলাক খাদ্য তেওঁলোকৰ ভাল হৈছে আৰু যেটো গ্ৰীণ চাটনি হেতু ভাল হৈছে বঢ়িয়া আৰু মই ভিডিঅ'বিলাক প্ৰস্তুত কৰোঁ আপোনালোকৰ বাবে আপোনালোকে মোক সদায় এনেকৈ মৰম দি যাব আৰু মই আপোনালোকৰ পৰা আশীৰ্বাদ পাওঁ আৰু অনুপ্ৰেৰণা হওঁ যাতে মই ইনস্পায়াৰ হওঁ আপোনালোকৰ পৰা আৰু মই ভাল ভিডিঅ' মই আপোনালোকক প্ৰস্তুত কৰি দিব পাৰোঁ এয়া মাছৰ পিচ বঢ়িয়া হৈছে আৰু এয়া হৈছে মই বেঙেনা ফ্ৰাই খাবৰ কাৰণে পাহৰি গৈছিলোঁ মজা লাগিছে বেঙেনা ফ্ৰাইটো দেখি কিমান লাল দেখিছেনে কিমান ৰঙা হয় আৰু কিমান ধুনীয়াকৈ তেওঁলোকে হাইজেনিক এটা মেইনটেইন কৰিছে মোৰ সঁচাই বহুতেই ভাল লাগিছে আৰু এয়া মই কচু চব্জি খাব লৈছোঁ কচু আৰু বিলাহী এই কম্বিনেশ্যন বিৰাটেই ধুনীয়া আমাৰ অসমীয়া সমাজত ইয়াৰ কম্বিনেশ্যন অতুলনীয় মজা লাগিছে মজা বঢ়িয়া কচু বিলাহী যেটো বঢ়িয়া হৈছে আৰু এতিয়া মই বইল যেটো তেওঁলোকে বনাইছিলে যেটো পছলা বইল হয় তাত কোনো ধৰণৰ মছলা তেওঁলোকে দিয়া নাই হেতু মই খাব বিচাৰিছোঁ ৱাহ বঢ়িয়া কোনো ধৰণৰ
মানে তাত মছলা একো নাই আৰু ধুনীয়া হৈছে, খাবৰ কাৰণে বঢ়িয়া হৈছে। আৰু তৰকাৰীটো মই অলপ টেষ্ট কৰিব বিচাৰিছোঁ। তাৰ যিটো জাতিলাও দি পিনি যিটো আলু এইবিলাক দি পেলাই যিবিলাক বনাইছে, ৱা 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 মজা মজা মজা। ৰেড কালাৰ যিটো চাটনি আছিলে সেইটো খাবৰ কাৰণে বিৰাট বঢ়িয়া হৈছিলে, সেইবাবে মই আকৌ এবাৰ লৈ ল'লোঁ। আৰু দাইলটো মই পিহি পেলাই খাই দিছোঁ। মানে ইমানবিলাক তেওঁলোকে ভেজ থালিত ইমানবিলাক তেওঁলোকে ইনক্লুড কৰিছে ন, বহুত মজা লাগিলে। চ' বন্ধু বান্ধৱীসকল হাঁহি থাকক, সুখত থাকক আৰু আপোনালোকে এনজয় কৰক। এইখন ৰেষ্টুৰেণ্টলৈ আপোনালোকে আহক। 70 টকাত মাত্ৰ ভেজ থালি, 50 টকা প্লেট হয় মাংস, মাছ আৰু গাহৰি। বঢ়িয়া, ধুনীয়াকৈ আপোনালোকে এনজয় কৰক। ধন্যবাদ, আকৌ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে।